2 জুলাই দেউতাৰ এদিন দুদিনকৈ বছৰকীয়া ওচৰে পালেহি। এয়া দেউতাৰ বছৰকীয়া তিথিৰ নিয়ম কৰাৰ কিছু দৃশ্য সাঁচি থলোঁ ইউটিউবতে, কিয়নো ভিডিঅ'বোৰ মোবাইলত থাকিলে কোনদিনানো কি হয় গম পোৱা নাযায়, কিন্তু ইউটিউবত দি থ'লে যি নহওক মানে চিনবোৰ থাকি যায় আৰু কেতিয়াবা চাবলৈ মন গ'লেও চাব পাৰিম যে দেউতাৰ নিয়মখিনিনো কেনেকৈ কৰিছিলোঁ বুলি। এয়া দেউৱে পিণ্ডৰ কাৰণে যোগাৰ কৰি আছে আৰু তাৰপিছতে নিয়ম মানে আৰম্ভ কৰা হ'ব আৰু। এয়া কিবা ভোজনী দিব লাগে তাৰে থাল, মানে আমি দুজনী ছোৱালীয়ে সেইকাৰণে আমিয়ে কৰিব লাগিব। নমো চিত্তান্ন জানতু পাৰং গতিম তাই সতে ইহঁতৰ সতে পানী 3 লিটাৰ দি দিয়া দিয়া অগ্নি দশাস্ত তীৰ্থস্থান আগতে অগ্নি দশাস্ত তীৰ্থস্থান আগতে অগ্নি দশাস্ত তীৰ্থস্থান এটা বাচন লৈ আনিছে পানী পেলাব তস্মিন পুণ্যস্থানে শ্রী সূর্যগত্যা শুভে আষাঢ় মাসে কৃষ্ণর উপস্থিতে ভাস করে কৃষ্ণপক্ষে দ্বাদশী তিথু তস্মিন বিশিষ্ট পুণ্যে ভারত বিশ্বাসে ভুল পড়েছে কাইসে পড়েছি গুড দয়া তোমার নাম কোয়া মতপিতু রত্ন সমাধি মরণ নিমিত্তকা প্রথম বার্ষিক 21 শ্রাদ্ধ কর্ম কর্তুম ভবন্তম অহম আমন্ত্রস্মিন নিমন্ত্রণে জল পুষ্প তামোল আদি কণ্টেন বুলি আদি দেখো আৰু অকণ জলদি দিয়া। নমো ব্ৰাহ্মণাই নমো সাধু ভৱনাস্থান ভগৱন্তু অহম अस्यामि মোলে আগবঢ়াই দিয়া আদি ধৰি থাকিবা তাই কবা নমো বিষ্ণু নমো তৎসৎ সিদ্ধি অজস্মিন পুণ্যস্থানে শ্রী শ্রী সূর্যগত্যা শুভে আষাঢ় মাসে কৃষ্ণর উপস্থিতে ভাস করে কৃষ্ণপক্ষে দ্বাদশী তিথু তস্মিন বিশিষ্ট পুণ্যে ভারত বৈশাখে ভূল পড়েছে কাইসে পড়েছি গুড দয়া তোমালোকৰ নাম কোৱা মতপিতু রত্ন সমাধি মৌন নিমিত্তকা প্রথম বার্ষিক 21 শ্রাদ্ধ কর্ম কর্তুম গৌতম ঋষি বুদ্ধস্য শ্রী কনকচন্দ্র দেবশর্মণ ব্রাহ্মণ এভি গন্ধ পুষ্প স্বপন তামূল মূল্য সহিত বাসভি অবশ্য কাইসে পড়েছি গুত্তয়া দুইজনের নাম কৈ দিয়া অহম গৃণে দুজনে হাত দি ক'লে কোৱা যথাবিহিত কৃত কৰ্ম কৰোঁ যথা জ্ঞান হ'ব কৰা আমি এটা চাল এটা মোবাইলে মাৰি দিব লাগে ওম নমো বামুণে কৃষ্ণাই গোবিন্দাই নমঃ পুৰোহিতৰ কামখিনি 2 জুলাইত সম্পূৰ্ণ হ'ল, কিন্তু দেউতাৰ মৃত্যুৰ দিনটো হ'ল 13 জুলাই। সেইবাবে 13 জুলাইত নাম সকাম পাতাৰ কথা আছিল যদিও সম্পৰ্কীয় এজন বৰ্তা ঢুকোৱাৰ বাবে আমি 15 জুলাইলৈ সকামখনি পিছুৱাই পাতিব লগা হ'ল। এয়া 14 তাৰিখৰ ভিডিঅ', সেইকাৰণে ভালকৈ
কাপোৰখিনি লগোৱা হোৱা নাই। পেণ্ডেলৰ বাকী বস্তুবোৰ আনিয়াই কৰা হ'ল। যিসকলে মোৰ ভিডিঅ' চায় তেওঁলোকে গম পায় যে দেউতা ঢুকোৱাৰ পিছদিনাই মোৰ জন্মদিনো পৰে। দেউতা 13 জুলাইৰ 11:47 ঢুকাইছিলে আৰু 14 তাৰিখে মোৰ বাৰ্থডে। এয়া বাৰ্থডে দিনা প্ৰথমে মোৰ ফেভাৰিট এনিমেলটোৱে দেখিছোঁ। সেইবাবে গণেশ বাবুৰ পৰা আশীৰ্বাদ ল'লোঁ। দেউতাৰ অবিহনে বাৰ্থডে চেলিব্ৰেট কৰাৰ অকণো ইচ্ছা নাছিল যদিও বায়ে মায়ে মোৰ মনটো ভাল লাগি থাকিবলৈকে কেক অৰ্ডাৰ দিলে আৰু কিবা গিফ্ট আনিলে, যাৰ কথা মই নাজানিছিলোঁ। নহ'লেতো কেতিয়াও মোৰ চেলিব্ৰেট কৰাৰ অকণো ইচ্ছা নাছিলে, কিন্তু সিহঁতে মোক ছাৰপ্ৰাইজ দিলে সেইদিনা। সেইকাৰণে কেক কাটিলোঁ আৰু এনেকৈয়ে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ল। মাহীহঁতো আছিলে, তাৰপিছত ভাইটিহঁত আছিলে, দাদা আছিলে, কাৰণ পিছদিনাখনেই যিহেতু দেউতাৰ সকাম, সেইবাবে চব আহিছিলে। আৰু দেউতাৰ অবিহনে এনেকৈয়ে সৰু সুৰাকৈ দুখৰ মাজতো সুখ বিচাৰি বাৰ্থডেটো গ'ল। আৰু বগা যোনটো কেক সেইটো মোৰ লগৰ বান্ধৱী এজনীয়ে দিছে। তাইলৈকো অশেষ ধন্যবাদ, কাৰণ মই ভবা নাছিলোঁ ইমান তাই বহুত দিন লগ পোৱা নাই কাৰণে তাই মোলৈ ঘৰলৈকে পঠিয়াই দিছে কেক, তাই আহিব নোৱাৰিলে কাৰণে। থেংক ইউ ৰিংকিমণি ফৰ দ্য কেক এণ্ড ফৰ ইয়ৰ লাভ। এয়া আমাৰ ভণ্টিয়ে গিফ্ট পেক কৰিছে। ফ্লেছ মাৰোঁতে অকণ ব্লাৰ টাইপ হৈছে। গিফ্ট পেক নহয়, গিফ্ট আনবক্সিং। গিফ্ট আনবক্সিং কৰি অফ কৰি লওঁ নেকি বাৰু? অঁ, ধোঁৱা আহিছে। সেইটো এটা ৱাটচ হয়। সেইটো নাই কৰা মাহী, তাইকহে কৰি আছোঁ। তই পইচা লৈ যাবলৈ তোৰ আধাৰ কাৰ্ড থৈ দিবি, ATM-খন থৈ দিবি, বেগৰ ভিতৰতে সোমাই ল'বি আৰু। দুখৰ মাজতো এনেকেই হাঁহি ধেমালিৰে বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ল। তথাপিও প্ৰতিটো মুহূৰ্তত তোমাৰ স্মৃতিবোৰ মনলৈ আহিয়ে থাকে দেউতা। সকামৰ আগদিনা ৰাতিয়ে আহি ওচৰৰ খুৰীহঁতে আৰু ঘৰৰ পেহী মাহীহঁতে মিলি পেলাই এয়া আলু চব্জি কাটি পেলাই থ'লে, কাৰণ ৰাতিপুৱা সোনকালে ভকত আহিব। এয়া কাপোৰ চাপোৰ লগালেহি, তাৰপিছতে ভকত সকলো আহিছে আৰু এজন দুজনকৈ। এয়া অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনা। দেউতাৰ ফটোখনৰ বাবে মালা এডাল চিলাবলৈ ফুল লৈ আহিলোঁ। এয়া মালাডাল চিলালোঁ। অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনা। অন্ধ মনৰ বন্ধ কোঠা। এয়া সকলোৰে খোৱা বোৱা হোৱাৰ পিছত ভকতসকলক মায়ে মান ধৰি সেৱা ধৰিছে। এয়া আইতাও লগতে আছে মাৰ।
ভিডিঅ' হিচাপত দিবলৈ একো মোৰ উদ্দেশ্য নাছিলে এই ভিডিঅ'টো, হ'লেও যিহেতু প্ৰথম বছৰেকীয়া স্মৃতিবোৰ সাঁচি থ'বলৈহে ইউটিউবত দিলোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।